কিয় কান্দি আছে? মোক 10 টকা দি আগতে তেতিয়াহে কম। হা, এই 10 টাকা লও। ইটা কও কিয় কান্দি আসলি? 10 টকাটো দিলোৱে। দেউতা মোক 10 টকাই লাগা আছিল, সেইকাৰণে কান্দি আছিলো। হা, কি চালো চলি? ৰাতিপুৱাই পুৱাই দেখছা? 10 টকাটোতো বুদ্ধিকে ললোৱে দেউতাৰ পৰাই। অলপ শুয়ে লওঁ, অলপ পিছত যাই কিনে কিবা খাব লাগিব 10 টকাৰ। কোনি এইটো আৰু কোনি মাতিলে? মাই দেখোনে। কি হলে মাই? মই নহয়, তোক দোকানত যাব দিছিলো, তই শুই আছা? হা, যাম ৰ মাই দোকানত, অলপ দেৰিকে যাম ৰ। 10 টকা এটা দিবি নেকি? 10 টকা লাগে তোক? যোৱাকালি বিছনাৰ তলৰ পৰাই মোৰ 50 টকা এটা নামাই আছে, তোক 10 টকা লাগে এতিয়া? মই লোৱা নাই দেই তোৰ পইচা, দেউতাই ল'ব পাৰে, দেউতাক বুধবি। মই লোৱা বুলি নাভাববি আৰু। হা, এই 100 টকা লৈ যা, তাৰ পৰাই ধৰি 10 টকা লৈ দিবি। ৰচোন মাই, মই এটা কথা কচোন, তোক আৰু এতিয়া কি কথা হ'ব লগা হ'ল? হা, নহয় মাই, মোক এটা কথা কচোন, মোক কি দেখাত অলপ ভগৱানৰ নিচিনা লাগে নেকি? কি তোক ভগৱানৰ নিচিনা লাগে? কিয় কলি? নহয় মানে, দোকানে চোকানে গেলি মানুহবিলাকে কি কয় জানা না? কি কয়? নাই, মই দোকানে চোকানে গেলি বা আবার ঘৰত গেলি মানুহবিলাকে কি কয়, হে ভগৱান ই আৰু আহিল। হা